মই বেচাই কৈছোঁ কথা অবিনাশ গগৈ। হয়, মই বেচাই কৈছোঁ। গণেশগুৰিৰ সেই চিনাকি গলিটো যে, তাৰ মাজতে মই এজনী চিনাকি বেচা। প্ৰতি প্ৰভাতীৰ অন্তত ফেঁচাৰ কুৰুলীকৃত নিশাটো, অৰ্থাৎ কালৈকো ভয় নকৰা নাৰীৰ কেঁচা মঙহৰ সোৱাদ ল'ব বিচৰাবোৰৰ অপেক্ষাত। নাজানো, বুজিও নাপালোঁ কেনেকৈ আলিংগন কৰালোঁ নিজক বেচাৰ ৰূপত। এতিয়া মাথো নিদ্ৰামগ্ন ৰজনীৰ মধ্য অংশত জঁপিয়াই পৰেহি মোৰ শৰীৰৰ ওপৰত স্বাৰ্থমগ্ন চিনাক্ত বিশেষ কিছুমান দানৱ। বিসৰ্জন দিওঁ মই মোৰ উন্মুক্ত দেহৰ কোমল অংশবোৰ। চুহি খাই সিহঁতে মোৰ যৌৱনামুক্ত দেহটো অন্তৰৰ পৰা অতললৈ, আৰু অনিচ্ছাকৃতভাৱেই হৈ পৰোঁ উগ্ৰ তেজৰ শৰীৰবোৰৰ তলত। উপায়বিহীন, চকুৰ পতাত খুন্দা খাই মৃত্যু হোৱা চগাৰ দৰে বেশ্যাৰ জীৱন গাথা। কোনে পাঠ কৰিব এজনী বেশ্যাৰ অভ্যন্তৰ ভাগ? উপলব্ধি জানো হ'ব? মাথো পকী চাৰি বেৰাৰ মাজত স্পষ্টতাৰে সাক্ষী হৈ থাকে নিমাষিত জিৰ' পাৱাৰ লাইটৰ ঢিকমিকীয়া পোহৰটো। বিশাল নিশাৰ শেষত জ্বলন অনুভৱ হয় গুপ্ত অংগবোৰ, আৰু টকাৰ স্পৰ্শৰে সিও চেঁচা পৰে। স্পৃহা জাগে আকৌ তেনে এটি ৰজনীৰ বাবে অনুভৱী মনেৰে অপেক্ষাৰে। কিয়নো টকাৰ অন্তত বেশ্যা সজালো নিজকে। বেয়া নাপাব, ভুল নুবুজিব, মই এজনী বেশ্যাই কৈছোঁ, কিন্তু কাৰো সন্মানৰ লগত খেলা কৰা নাৰীয়ে কোৱা নাই।